ডেটা কোৱা ডক্টৰে যে প্ৰেছক্ৰিপশ্যনবোৰত যে লিখি যে দিয়ে RX বুলি RX শব্দটোৰ অৰ্থ কি RX শব্দটোৰ অৰ্থ হ'ল টু টেক অৰ্থাৎ গ্ৰহণ কৰিবৰ কাৰণে খাবৰ কাৰণে এই শব্দটো হ'ল লেটিন ভাষাৰ এটা শব্দ আৰু গোটেই বিশ্বজুৰি সকলো ডাক্তৰে RX শব্দটো ব্যৱহাৰ কৰে আৰু RX শব্দটোৰ অৰ্থ হ'ল ৰেচিপি ৰেচিপি মানে কি খোৱা বস্তুৰ যিটো বনোৱাৰ পদ্ধতি সেইটো ৰেচিপি নহয় জানো আগৰ দিনত ডাক্তৰসকলে কি কৰিছিলে দৰববিলাক আজিকালিৰ দৰে ৰেডিমেড দৰব নাছিলে বিভিন্ন বস্তু মিক্স কৰিহে দৰব বনাইছিলে আৰু সেই কামটো কৰিছিলে ফাৰ্মাচিষ্টসকলে ডাক্তৰে আগতে ফাৰ্মাচিষ্টলৈ সেই হুকুম পত্ৰখন বা নিদান পত্ৰখন লিখি দিছিলে গম পাইছেনে আৰু সেই মতে ফাৰ্মাচিষ্টজনে দৰবটো প্ৰস্তুত কৰি ৰোগীজনৰ হাতত দিছিলে বুজি পালা RX মানে হ'ল ৰেচিপি আৰু তাৰ অৰ্থটো হ'ল টু টেক বা তুমি গ্ৰহণ কৰা তাতে RX বুলি আকৌ সব মানুহে লিখিব নোৱাৰে কোনে লিখিব পাৰিব যি মেডিকেলৰ শিক্ষা লৈছে বা ডাক্তৰ হৈছে যিজন ব্যক্তি গম পাইছা পাইছো গতিকে সেইটো কথা তুমি বা মই দৰব এটাৰ নাম কাৰোবাক লিখি দিব পাৰো যে এইটো দৰব আপুনি লগাই চাবচোন বা খাই চাবচোন ভাল পাব তুমি বা মই কিন্তু সেইটো RX লিখাৰ অধিকাৰটো আমাৰ লগত নাই গম পাইছা যেতিয়াই তেনেকৈ RX লিখে তেনেকুৱা ডাক্তৰ ধৰা পৰি থাকে নহয় হয় নহয় মোৰ নামহে MBBS বুলি কয় ধেমালিতে হয়নে So thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.